বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিব মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট জিএছটিৰ পিছত এইখন হ'ব প্ৰথমখন বাজেট অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ আশা সৰ্বসাধাৰণৰ কি থাকিব এইবাৰৰ সাধাৰণ বাজেটক লৈ ৰাজ্যৰ প্ৰত্যাশা কি চাওঁহক আমাৰ প্ৰতিবেদন বৃহস্পতিবাৰে সাধাৰণ বাজেট 1 ফেব্ৰুৱাৰীত নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট আৰু জিএছটি দেশজুৰি বলবৎ হোৱাৰ পিছত এইখন মোদী চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট আৰু স্বাভাৱিকতে মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটক লৈ আশাবাদী দেশবাসী কাৰণ জিএছটি বলবৎ হোৱাৰ পিছৰে পৰাই বিভিন্ন স্থানত বিভিন্ন সামগ্ৰীৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে তেনে ক্ষেত্ৰত দেশবাসীৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটে মূল্য বৃদ্ধি হ্ৰাস কৰিব বুলি আশা কৰিছে সকলোৱে মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেটে অসমকো দিব বহু উপহাৰ এই আশা ৰাজ্যবাসীৰ জিএছটি বিশেষকৈ মাধৱ মাহতে জিএছটি ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ কাৰণে আৰু অসমৰ জনসাধাৰণৰ কাৰণে তেখেতে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আমি বিচাৰিছো যে যিটো মানে আপোনাৰ সাধাৰণ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আছে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ আমি মূল্য বৃদ্ধিটো অতি শীঘ্ৰে ৰোধ কৰাটো বিচাৰিছো আমাৰ ল'ৰা ছোৱালীক খাবৰ কাৰণে যিখিনি বস্তু মানে লাগে প্ৰয়োজনীয় সেই বস্তুখিনি বিশেষকৈ আমাৰ দাম কমাব লাগে ৰন্ধন গেছ তেল মানে চাউল দাইল সকলো ফালৰ পৰা আৰু স্বাভাৱিকতে জিএছটি বলবৎ হোৱাৰ পিছত মোদী চৰকাৰৰ এই অন্তিমখন পূৰ্ণাংগ বাজেট হ'ব যথেষ্ট কৌশলী কাৰণ সন্মুখত আছে কেইবাখনো ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ আশা কৰিছে সৰ্বসাধাৰণে এইটো 100% এখন কৌশলী বাজেট হ'ব কাৰণ এই বাজেটখনৰ লগত এটা কথাও স্পষ্ট হৈছে কেইবাখনো ৰাজ্যৰ কিন্তু বিধানসভা নিৰ্বাচন আহি আছে গতিকে ভাবো যে অৰুণ জেটলী ডাঙৰীয়াই এইখন যিখন বাজেট এবাৰ দাখিল কৰিব এখন যথেষ্ট কৌশলী বাজেট হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰো কিন্তু আমি আশা কৰোঁ তেওঁ যিখনেই বাজেট দাখিল নকৰক কিয় তাৰ কমেও কিন্তু 30% যদি বাস্তৱিত কৰে তেন্তে দেশবাসী উপকৃত হ'ব চলিত আগন্তুক বিত্তীয় বছৰত নিশ্চয় এই বাজেটে উন্নয়নৰ সকলো দিশ সামৰি পেলাই নিশ্চয় প্ৰতিফলন ঘটাব আৰু আমি আশা কৰোঁ বিশেষকৈ নিবনুৱা সমস্যাৰ কিছু সমাধান হওক বৃহস্পতিবাৰে দুপৰীয়া 12 বজাত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে দাখিল কৰিব নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ